শিল্পীগৰাকীৰ জন্মদিনৰ উপলক্ষত এতিয়া কাহিলীপাৰা বাসগৃহত যি দেৱাল আছে, বাসগৃহৰ চৌহদৰ দেৱালত এইদৰে অংকন কৰি দিয়া হৈছে প্ৰিয় শিল্পীগৰাকীৰ কিছু তথ্য, কিছু সামগ্ৰী, কিছু প্ৰিয় শিল্পীগৰাকীৰ প্ৰিয় বাহনখন এতিয়া এইদৰে অংকন কৰি দিয়া হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ বাসগৃহৰ চৌহদৰ দেৱালত। আৰু এয়া হৈছে জুবিন গাৰ্গৰ বাসগৃহৰ পৰিৱেশ। আৰু বাসগৃহত এই দেৱালত এইদৰে এতিয়া অংকন কৰি দিয়া হৈছে প্ৰাণৰ শিল্পীগৰাকীয়ে কোৱা কিছু কথা। আৰু এইদৰে এতিয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিও এতিয়া অংকন কৰি দিয়া হৈছে। কাইলৈ যিহেতু জন্মদিন, সেই জন্মদিন আয়োজনৰ বাবে এতিয়া কাহিলীপাৰা বাসগৃহত চলিছে এইদৰে প্ৰস্তুতি। আৰু প্ৰস্তুতি আমি দেখাই আছোঁ আপোনালোকক সেই পৰিৱেশ। প্ৰিয় শিল্পীগৰাকী কাইলৈ যিহেতু 53 সংখ্যক জন্মদিন, তাৰ প্ৰাক্ষণত এতিয়া কাহিলীপাৰা বাসগৃহত দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ। আৰু সকলোৱে এতিয়া সাজু হৈছে 53 সংখ্যক জন্মদিন উদযাপন কৰিবলৈ। আৰু কাইলৈ দিনটোত যিহেতু কাহিলীপাৰা এই বাসগৃহতেই জন্মদিনৰ উদযাপন কৰা হ'ব 53 সংখ্যক, যিহেতু প্ৰাণৰ শিল্পীগৰাকী কাইলৈ জন্মদিন, এয়া এই বাসগৃহৰ চৌহদতেই কাইলৈ উদযাপন কৰা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো, জুবিন গাৰ্গে যিজোপা বকুল ৰুইছিল যিজোপা বকুল গছ, সেই বকুল গছজোপাৰ তলতে তেওঁ জিৰণি লৈছিল। আৰু কাইলৈ দিনটোত এই বকুলজোপাৰ তলতেই প্ৰাণৰ শিল্পীগৰাকীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। আৰু আজীৱন বকুলজোপাৰ তলতেই কাইলৈৰ পৰা আকৌ জিৰণি ল'ব প্ৰাণৰ শিল্পীগৰাকী। আৰু এইজোপাই হৈছে সেইজোপা বকুল আপোনালোকক দেখাই আছোঁ নিউজ নাও দৰ্শকসকলক সেই পৰিৱেশ। আৰু এই বকুলজোপাৰ তলতেই কাইলৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। আৰু এইদৰে এতিয়া সাজু কৰি তোলা হৈছে প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে। আৰু ইতিমধ্যে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা আপোনালোকক এইকেইদিন দেখুৱাই থকা হৈছে। আৰু এইকেইদিন আপোনালোকে দেখিবলৈ পাইছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। আৰু সেই প্ৰতিমূৰ্তিটোৱেই কাইলৈ দিনটোত এই স্থানতেই স্থাপন কৰা হ'ব। আৰু সেই প্ৰতিমূৰ্তি স্থাপনৰ পাছতেই কাইলৈ এই বাসগৃহৰ চৌহদতেই তেওঁ 53 সংখ্যক জন্মদিন, প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি 53 সংখ্যক জন্মদিন উদযাপন কৰা হ'ব। আৰু জুবিন গাৰ্গৰ বাসগৃহত আজি পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। আৰু এইদৰে এতিয়া সাজু হৈছে সকলো জন্মদিন উদযাপন কৰাৰ বাবে। আৰু